নমস্কাৰ, মই নীলাভ। আপোনালোকে চাই আছে দি ক্ৰছ কাৰেণ্ট। এজন অসাধাৰণ নেতা, এজন অসাধাৰণ বক্তা, ভাৰতৰ এজন প্ৰসিদ্ধ অধিবক্তা আৰু তেওঁক ভাৰতীয় জনতা পাৰ্টিৰ চাণক্য বুলিও কোৱা হয়। কিডনী আৰু টিচু কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ যোৱা 9 আগষ্টৰ পৰা দিল্লীৰ এইমছত চিকিৎসাধীন হৈ থকা প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীৰ আজি দিনৰ 12:07 66 বছৰ বয়সত মৃত্যু হয়। 5 বছৰৰ কাৰণে আপোনাৰ চৰকাৰত থকাটো মোৰ বাবে এটা সন্মানৰ বিষয়। ভাৰতীয় জনতা পাৰ্টিয়ে মোক প্ৰথম NDA চৰকাৰৰ পৰা আৰম্ভ কৰি দলত আৰু যেতিয়া আমি বিপক্ষত আছিলোঁ তেতিয়াও বহু সন্মান আৰু দায়িত্ব দিলে। আৰু ইয়াতকৈ মই আৰু একো বিচাৰিব নোৱাৰোঁ। যোৱা 18 মাহৰ পৰা মই এটা জটিল ৰোগত আক্ৰান্ত হৈ আছোঁ। মই এতিয়া নিজৰ শৰীৰৰ ওপৰত চকু দিব বিচাৰিছোঁ আৰু এই চিঠিৰ জৰিয়তে আপোনাক আপোনাৰ নতুন চৰকাৰত মোক কোনো দায়িত্ব নিদিবলৈ অনুৰোধ জনালোঁ। মে 2019 এই চিঠিখন লিখিছিল অৰুণ জেটলীয়ে মোদী চৰকাৰে শপত গ্ৰহণ কৰাৰ ঠিক এদিনৰ আগত, আৰু লিখিছিল প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোদীলৈ। আৰু এইখনেই হয়তো অৰুণ জেটলীয়ে নিজৰ পেদত লিখা জীৱনৰ শেষ চিঠি। অৰুণ জেটলীৰ জন্ম হৈছিল 28 ডিচেম্বৰ 1952 চনত। দিল্লীৰ ছেইণ্ট জেভিয়াৰ স্কুলৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰি 1973 চনত দিল্লীৰ প্ৰসিদ্ধ শ্ৰীৰাম কলেজ অৱ কমাৰ্চৰ পৰা বাণিজ্য শাখাত স্নাতক আৰু 1977 চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰে। দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা সময়ৰ পৰা তেওঁ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ চমুকৈ ABVPৰ লগত জড়িত আছিল আৰু 1974 চনত দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। সেই সময়তে জয়প্ৰকাশ নাৰায়ণৰ নেতৃত্বত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ বিৰুদ্ধে আন্দোলন আৰম্ভ হৈছিল আৰু JPৰ লগত সেই আন্দোলনত ভাগ লৈ ইমাৰ্জেঞ্চিৰ সময়ত অৰুণ জেটলীয়ে 19 মাহ জেলৰ ভাত খাবলগীয়া হৈছিল। 1980 চনত BJPৰ জন্মৰ পাছৰে পৰা তেওঁ BJP দলত যোগদান কৰে আৰু 1991 চনৰ পৰাই BJPৰ নেশ্যনেল এক্সিকিউটিভৰ সদস্য আছিল অৰুণ জেটলী। 1999 চনৰ পৰা BJPৰ প্ৰবক্তা আৰু 1999 NDAৰ মন্ত্ৰীসভাত ইনফৰমেশ্যন আৰু ব্ৰডকাষ্টিঙৰ লগতে বহুকেইটা বিভাগৰ মন্ত্ৰী আছিল অৰুণ জেটলী। 2000 চনত প্ৰথমবাৰৰ বাবে গুজৰাটৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হয়। 2003 চনত পুনৰ বাজপেয়ী মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে তেওঁ। জেটলীয়ে পুনৰ 2006 আৰু 2012 চনত গুজৰাটৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হয়। 2014 চনৰ লোকসভা নিৰ্বাচনত তেওঁ পঞ্জাৱৰ অমৃতসৰ সমষ্টিৰ পৰা অৱতীৰ্ণ হৈছিল আৰু কংগ্ৰেছ নেতা অমৰিন্দৰ সিঙৰ হাতত পৰাস্ত হৈছিল। কিন্তু পৰাজয়ৰ পাছতো নৰেন্দ্ৰ মোদীৰ লগত ABVPৰ দিনৰে থকা বন্ধুত্ব আৰু নিজৰ জ্ঞান আৰু সকলোকে মিলাই ৰাখিব পৰা তেওঁৰ বুদ্ধিৰ বাবেই বিত্ত আৰু প্ৰতিৰক্ষাৰ দৰে গধুৰ দায়িত্ব দিছিল নৰেন্দ্ৰ মোদীয়ে। BJPৰ বহু নেতাই কয় যে অৰুণ জেটলীৰ লগত বন্ধুত্ব যিমান দিনলৈকে থাকিব তেওঁৰ দিন ভাল চলি থাকিব আৰু যেতিয়াই বন্ধুত্ব শেষ হ'ব তেতিয়াৰ পৰাই তেওঁৰ বেয়া দিন অহাটো নিশ্চিত। বিৰোধীৰ পৰা আৰম্ভ কৰি প্ৰশাসনিক আমোলা বিষয়া, সংবাদ মাধ্যম সকলোৰে লগত মিলিজুলি থাকিব পৰা এটা আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী আছিল অৰুণ জেটলী। তেখেতৰ মৃত্যুত ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, বিৰোধীৰ সকলো নেতাই শোক ব্যক্ত কৰিছে। তেখেতৰ মৃত্যুত দ্য ক্ৰছ কাৰেণ্টৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।